এনেই ক'বলৈ গ'লে আজিৰ দিনটোৰ বাবে প্ৰস্তুতি যোৱাকালিৰ পৰাই চলাইছোঁ বাৰু কিন্তু সঁচা অৰ্থত ক'বলৈ হ'লে আজিৰ দিনটোৰ বাবে যোৱা দুবছৰৰ পৰা প্ৰিপেৰেশ্যন চলি আছে। য়েছ, আজি আমাৰ ফাইনেল টিচিং আছিলে আৰু যোৱাকালিৰ পৰা কিমান যেন প্ৰিপেৰেশ্যন প্লাছ কিমান কনফিউজনছ পাৰিম নোৱাৰিম আৰু কত কি আৰু এইফালে স্কুলত আহি আমাৰ বাইদেউ ক্লাছলৈ যাবলৈ ওলাইছে আৰু আমি ফাৰ্ষ্ট পিৰিয়ডত নাই পৰা যিহেতু অকণমান চিল মাৰি ল'লোঁ, বাকীখিনিক চাই লৈছোঁ কেনেকৈ কি কৰিছে আৰু এতিয়া স্কুলখনৰ পৰিৱেশটো দেখাওঁ মানে ইমান ধুনীয়া এটা এনভাইৰনমেণ্টত ইমান চাৰিওফালে গ্ৰীনেৰীৰ মাজত স্কুলখন আছে আৰু শেষত মোৰো বাৰী আহিল আৰু মই গোটেইখিনি প্ৰিপেৰেশ্যন চব ঠিকে আছে নাই লেচন প্লেনৰ পৰা আদি কৰি সকলোখিনি কৰি ক্লাছলৈ গ'লোঁ আৰু এয়া মই ক্লাছ 6ত পঢ়াইছিলোঁ আৰু আমাৰ হোৱাৰ পিছত কি কৰি আছোঁ চাওকচোন। শেষ হ'ল মানে আমাৰ এতিয়া বিষ্ণু কৰি আছে। বিষ্ণু দেখাই দে বিষ্ণু। তাৰপিছত গৈ লাঞ্চো কৰি আহিলোঁগৈ বাহিৰত। তাৰপিছত আমি ভাইভা বাবে ৱেইট কৰি আছিলোঁ আৰু ভাইভা হোৱাৰ পাছত টিচিং আছিলে আৰু আমি পুৰা কমপ্লিট কৰিলোঁ। খাইবা দি ফালি দিলোঁ। জুই। ভয় খাই আছিলোঁ বাট ইট ৱাজ এ ডে ৱৰ্থ ৰিমেম্বাৰিং।